আসসালামু আলাইকুম গাইজ নাছৰিনছ ব্লগছৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰ পিছে ভাল আল্লাহে কৰাত আপোনালোকৰ দুৱাত আজিতো বিৰাটেই ভাল। আজি মোৰে নহয় সকলোৰে বিৰাটেই ভাল মনটো, কিয়নো আজিৰ পৰা আমি পঢ়িম ফাৰ্ষ্ট তাৰাৱীহ। আহি গ'ল আকৌ এইটো বৰকতৰ ৰহমতৰ মাগফিৰাতৰ মাহ, যোনটোৰ কাৰণে আমি ৱেইট কৰোঁ 11টা মাহ, তাৰপিছত আমি এইটো মাহ পাওঁ। চ' সেইটো কাৰণে সকলোলৈকে ৰমজান মুবাৰক থাকিলে। খুব খুব দোৱা কৰক, খুব মাগফিৰাত কৰক, যি কৰিব লাগে চব কৰক, যি কৰিব লাগে ৰমজান মাহত খুব ইবাদত কৰক। ময়ো কৰিম আৰু সকলোৱে মোৰ কাৰণে দোৱা কৰিব, মই সকলোৰে কাৰণে দোৱা কৰিম। চ' এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। মই 1টা বাজি গ'ল, গা ধুই জাষ্ট আজৰি হৈছোঁ। মই যিহেতু ৰমজান মাহ বহুতখিনি কাম থাকে প্ৰিপাৰেশ্যনৰ, চ' সেইখিনি মই কৰি ল'লোঁ। মোৰ টাইপ অফ প্ৰিপাৰেশ্যন, চবৰে বেলেগ বেলেগ থাকে ন বস্তুবোৰ। চ' মোৰ যিখিনি কৰিব লাগে, প্ৰথম কথা হ'ল মই লিষ্ট বনালোঁ কি কৰিম, কেনেকৈ কৰিম সেইবোৰ। তাৰপিছত কাপোৰ ঠিক কৰিলোঁ, গোটেই আলনা জাপিলোঁ। আলনাৰ জাজখিনি কমাই দিলোঁ, কাৰণ মই ৰমজান মাহত ইমান টাইম কাপোৰ জপাত দিব নোৱাৰিম। চ' সেইটো কাৰণে বহুত আমনি কৰে এই সাৰিলে। মেকুৰীটোৱে ইমানেই আমনি কৰে ন, ঘৰ সাৰিলে মোক দি সাৰিব পৰা নাই। চ' এতিয়া ভাত বনোৱাই নাই, মই ৰুমটো এতিয়া মুচি দিলোঁ। আৰু বাকী মোৰ এয়া চব আলনা দেখিছেনে, আলনাৰ কাপোৰ চব গুচাই দিলোঁ। মই একদম পাতলা কৰি দিছোঁ, আৰু এইখিনি কাপোৰ এতিয়া মই নিপিন্ধিম, সেইটো কাৰণে এনেকৈ থৈ দিছোঁ। কাপোৰ কি চেঞ্জ কৰিও দেখাম বাৰু, তাৰ আগতে মই এতিয়া খানাটো পাতি লওঁ, কাৰণ টাইমটো হৈ গ'ল যে 1টা বাজি গ'ল। সেইটো কাৰণে নামাজ পঢ়িবলৈ আছে, সেইকাৰণে পাতি কাপোৰখিনি দেখাই ল'ম, নামাজ পঢ়িব পাৰিম। এইফালে ভাত পাতি দিলোঁ, এইফালে বনাম মুড়ি ঘণ্টা। মাছৰ মূৰ থৈছিলোঁ 2টা, ফ্ৰাই কৰি থোৱা আছিল। 2টা নহয়, এটাই হয়, ফ্ৰাই কৰি থোৱা আছিল। সোমাব পাৰিবা নি? অঁ, এইটো ফ্ৰাই কৰি থোৱা আছিলে। এইকেইটাকে বনাম, বেলেগ একো নবনাওঁ আজি দুপৰীয়া। মুড়ি ঘণ্টা আমাৰ দুটাই ফেভৰেট, সেইটো কাৰণে আৰু সেয়া বনাই দিওঁ। ভাবিলোঁ আপোনালোকে অলপ ৰেচিপিও শ্বেয়াৰ কৰি লওঁ। আকৌ থাকিলে এইকেইটা খোৱা নহ'ব ন, ৰমজান ষ্টাৰ্ট হ'লে যি বস্তু খোৱা নহয় ন, ক'ত মুড়ি ঘণ্টা খাম, কোনটো টাইমত খাম, চেহেৰিত খাম নে ইফতাৰত খাম, এনেকুৱা নিচিনা হয়। সেইটো কাৰণে বনাই দিওঁ পটককৈ, আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। কুকাৰকেইটা মোৰ চব বন্ধ কৰি দিয়া হৈ আছে। আছে ন আদা নহৰু পেষ্ট আছে? অঁ, এয়া তুমি যোৱা, তোমালৈ ভাত বনাই দিলোঁ। উঠাই থৈ দে, কি নে উঠাই থৈ ৰাতি বনাবি। নালাগে, খাওঁ ৰাতি গৰম কৰি খাই যাম। কুকাৰটো গৰম হ'ল, এয়া তেল, মাছ ভজাই তেল হয় দেই, থৈ দিছিলোঁ, এতিয়া কামত আহি গৈছে। প্ৰথমতে দি দিছোঁ তেল, বেছি নিদিওঁ। তেলখিনি গৰম হৈ লওক, ঠিক আছে। মই এনেকৈ ফোনটো কৰি দেখাম বাৰু আপোনালোকক। তেলখিনি গৰম হৈ যোৱাত দি দিছোঁ মই এতিয়া পিঁয়াজ। দুটা কেঁচা জলকীয়া দি দিছোঁ মই। যোনে যিমান জ্বলা খাই দিব পাৰে, মই বেছিকৈ দিয়া 2টাই দিছোঁ, সেইটো কাৰণে। অকণমান দি দিম আদা নহৰু পেষ্ট, এখন চামুচেৰে 1 চামুচ দিছোঁ আদা নহৰু পেষ্ট। আৰু দেখিছেনে পিঁয়াজখিনি এতিয়া অকণমান ৰঙা হৈ গ'ল, তাৰপিছতহে মই দিছোঁ আধা চামুচ দিলোঁ হালধি গুড়ি, আৰু তাৰপিছত মই ইয়াতে দিম অকণমান জালুকৰ গুড়ি, যোনটো আমি পেকেটত পাওঁ ন, সেইটো দিওঁ। সেইটো বেছি জ্বলাও নহয়, আৰু এটা ধুনীয়া টেষ্ট আহে। আৰু দিছোঁ মই জিৰা, জালুক আৰু অকণমান হালধি। বাকী জ্বলাটো কেঁচা জলকীয়া দিছোঁ, সেইটো কাৰণে অকণমান কাশ্মীৰী মিৰ্চ দি দিলোঁ। আৰু এইখিনি ভালদৰে মই লৰাই লৈছোঁ এতিয়া। আৰু মোৰ মাছৰ মূৰকেইটা যিহেতু ভাজি থোৱা আছে, সেইটো কাৰণে মই লগত দি দিওঁ
দাইলখিনি অলপমান যেতিয়া সিজি যাব তাৰপিছত মই হুইচেলটো খুলি তেতিয়াহে মাছৰ মূৰ দিম, নহ'লে লগত দি দিলে মানে অলৰেডি ভাজি থোৱা আছে ন, বহুত বেছি সিজি যাব আৰু একদম পূৰা মানে চিনে নাইকিয়া হৈ যাব মূৰৰ। আৰু দাইল দি দিছোঁ এতিয়া, দি ভালদৰে মই মিক্স কৰি লৈছোঁ মছলাখিনিৰ লগত দাইলখিনি। আৰু এতিয়া মই পানী দি দিম 1 কাপ। পানী মানে একেবাৰে দিয়েই দিম, কাৰণ যেতিয়া শুকাই যাব একেবাৰে হৈ যাব। আৰু পানী দি মই হুইচেল লগাই দিম। হুইচেলটো 3টামান হুইচেল লগালে দাইলখিনি সিজি যাব। তাৰপিছত মাছৰ মূৰ দি অকণমান টাইম উতলাব লাগিব, তেতিয়া আমাৰ মুৰিঘণ্টা বনি ৰেডি হৈ যাব। আৰু মাছৰ মূৰটো বেছি গুৰি এইটো কাৰণে নাই কৰা, আমি মানে এনেকৈ খাওঁ যে, সেইটো কাৰণে। বেছি গুৰি যদি ইচ্ছা কৰে কৰিবলৈ তেতিয়া লগতে দি দিব পাৰে। ঠিক আছে, আৰু এতিয়া পানী দিয়া হৈ গ'ল। এতিয়া মই লগাম চিটি। আৰু এইফালে মোৰ ভাত বনি আছে। ভাত বাৰু হৈ গ'ল, এতিয়া মুৰিঘণ্টা হ'বলৈ আছে। আৰু দেখাই দিছোঁ হ'ব এতিয়া কাপোৰ কি কৰিলোঁ। আৰু এতিয়া একেবাৰে মই আপোনালোকক নামাজ পঢ়ি লগ পাম, ভাত খাওঁতে চাগে, মানে ভাত পানী খাই বৈ চাগে। কোৰআন চব পঢ়ি আজৰি হ'লোঁ। এইফালে ভাত খাবলৈ আহিলে, আহি কিন্তু মই কোৰআন পঢ়ি আছিলোঁ। তাৰপিছত শুই দিলে, আৰু শুই দিলে মানে এতিয়া নুউঠিছে, 3টা বাজিলে। এতিয়া মোক ভোক লাগি যায়, ভাত খাবলৈ নুউঠিছে। চাওক, হৰা 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 হৰা, উঠা আকৌ, ভোক লাগিছে নহয় মোৰ। উঠাবলৈ বেয়া লাগিছে, কিন্তু 3টা বাজিলে নহয়, এতিয়া ভাত নাখালে ভাত খোৱা নহ'ব, তাৰপিছত গা বেয়া লাগিব। আতংগুৱা এলো 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 এলো, এইটো খানা দেখা নাই। চব হাজবেণ্ড গ'ল খাই বৈ, আৰু মই কাঁহী বাতিও ধুই ল'লোঁ পটককেনে। কাঁহী বাতি মানে কিনো আৰু বাচনকেইখন আৰু কুকাৰ আছিলে থ'বলৈ, সেয়া ধুলোঁ। আৰু এতিয়া যাওঁ অকণমান বিছনাত পৰোঁগৈ। বিছনাত পৰোঁ মানে মই ভিডিঅ' আপলোড কৰি থৈছোঁ, হৈ গ'ল আৰু থাম্বনেইল চাম্বনেইল দিওঁগৈ, সেইবোৰকে কৰোঁগৈ। আৰু তাৰপিছত আকৌ ইমান ঠাণ্ডা লাগিছে নহয়, বেলেগ কৰিবলৈ একো মনে যোৱা নাই মানে। মই চুলিখিনি ড্ৰাই কৰিম দেই, ভাল মনত পৰিলে, নহ'লে মানে বেমাৰ হৈ যাব। ইমান ঠাণ্ডা নহয়, চুলি পূৰা তিতি আছে। নেখালে যে ডাংগু, আব্বাও নাই, দৰ্জাখন মাৰি থওঁ এইখন। এইমাত্ৰ এটা কমেণ্ট পঢ়িলোঁ, বাট কমেণ্টটো মই অকণমান আগে পঢ়িব লাগিছিলে, মই অকণমান লেট কৰিলোঁ। হাজবেণ্ড এইমাত্ৰ গৈছে আৰু মই ফোনটো লৈ কমেণ্টটো পঢ়িছোঁ। তোমাৰ হাজবেণ্ডে বহুত মোবাইল চাই, এনেকৈ বুলি দিছে কমেণ্টটো। সঁচা কথা কৈছে একদম, সেইটো মোৰো মানে ইৰিটেশ্যন হয়, ইমান বেছি মোবাইল চাই ন। মই ইমান নাচাওঁ মানে, ময়ো চাওঁ, মইতো ব্লগিঙে কৰি থাকোঁ যেতিয়া ফোনটো হাতত থাকে। তাৰপিছতো ফোন চাই নাথাকোঁ, কামেই কৰি থাকোঁ, দেখে আপোনালোকে। আৰু ৰাতি অকণমান চাওঁ বাৰু আজৰি সময়ত, কিন্তু হ'লেও মানে হাজবেণ্ডতকৈ অলপ কমেই চাওঁ মানে। আৰু এইকেইদিন মই অলপ চাইছোঁ, টেম্পল ৰানটো ইনষ্টল কৰি ল'লোঁ, এতিয়া সেইটো খেলি থাকোঁ অকণমান। বাট এনেকৈ ইমানো চাই নাথাকোঁ। বাকী ফেচবুক যে মই একদম স্ক্ৰল কৰি নাথাকোঁৱে মানে, সেইবোৰ ইমানকৈ নাচাওঁৱেই। অকল ফেচবুক মানে। গাইজ, ঠাণ্ডা দিনৰ নিচিনা কপনি ঠাণ্ডা লাগিছে, মই কথাই ক'ব পৰা নাই মানে। ওলা, মই মানে একদম অজু কৰিবলৈ চিন্তা কৰি আছোঁ, গম পাইছেনে? মই আচৰ পঢ়িবলৈ আছে, 4:30 বাজিছে এতিয়া। মই অজু কেনেকৈ কৰিম সেইটো চিন্তা কৰি মই 10 মিনিটমান চাগে বহি থাকিলোঁ। এতিয়া যে অজু কৰি আহিছোঁ, ইমানেই কপনি ধৰিছে, মই বোলো এতিয়া যে অজু কৰিলোঁ, একেবাৰে ইচ্ছাতহে অজু আৰু ভাঙিম আৰু এনেকৈ ভাবিছোঁ মানে। কাৰণ ইমান ঠাণ্ডা ন, পাৰে প্ৰতি অজু কৰি থকাটো পচিবল নহ'ব তাৰমানে। বহুত বেছি ঠাণ্ডা, ইমান বতাহ মাৰিছে, ঠাণ্ডা পূৰা পেলাই দিছে দেই। মাগৰিবৰ নামাজ হৈ গ'ল, অলপমান দুৱা পঢ়িলোঁ, হৈ গ'ল। আৰু এইখন কিতাপ নিয়ামুল কোৰআন, ইয়াত চববোৰ নিয়ম থাকে, কেনেকৈ নামাজ পঢ়িব লাগে, কি দুৱা পঢ়িব লাগে, চব। কিতাপখন অকণমান চাই আছিলোঁ, তাৰাবি মানে 4 ৰেকাতৰ পিছত যোনটো দুৱা পঢ়িব লাগে, দুৱাটো এবাৰ মনত পেলাই লৈছিলোঁ। আৰু এতিয়া চাহখন খাওঁগৈ।
এতিয়া মই লৈ লৈছোঁ 1 কাপ চাহ ভৰ্তিকৈ, লগতে চানা পেকেট আৰু ঝালমুড়ি, কাৰণ আজি খাই লওঁ, কালিৰ পৰা এইবোৰ খাবলৈ একেবাৰে মন নাযাব ইফতাৰ কৰাৰ পিছত, সেইটো কাৰণে এতিয়া বোলো গাইজ আসসালামু আলাইকুম। এতিয়া তাৰাবি পঢ়িবৰ কাৰণে ৰেডি হৈছোঁ আৰু মই এইখন মাৰি লৈছোঁ, মানে এতিয়া চুলিবোৰ ওলাই নাথাকে, নহ'লে দুপাট্টাখন পৰি যায় আৰু বহুত টাইমৰ কাৰণে বহিব লাগিব, সেইটো কাৰণে কমফৰ্টেবল হৈ লৈছোঁ যাতে ইমান প্ৰব্লেম নহয়। এতিয়া আঁতৰ অকণমান লগাই লওঁ, এইফালে হাজবেণ্ড যাব মছজিদ, ময়ো নামাজত বহিম ভাবিছোঁ, উলিয়াই পঠিয়াই লওঁ, হ'ল গৰম। তাৰপিছত হেৰি কি ক'ব লৈছিলোঁ পাহৰি থাকিলোঁ। ধূপ এপাত লগালোঁ ধুনীয়া ধুনীয়া গোন্ধাই থাকিবৰ কাৰণে। তাৰপৰা এতিয়া আঁতৰ অকণমান লগাই লওঁ, ধুনীয়া ধুনীয়া গোন্ধাই থাকিলে মানে মাহলটো বনাই ল'লে ভাল লাগে ন, কাৰণ বহুত টাইম যাতে আমনি নালাগে, সেনেকুৱা কাৰণে মই তেনেকুৱা কৰোঁ, মানে যাতে ৰিফ্ৰেছমেণ্টটো থাকেই। মই আকৌ অজু কৰিলোঁ, গম পাই নে, ভাবিছিলোঁ নকৰোঁ ইচ্ছাত অজু, কিন্তু বহুত টাইম হৈ গ'ল ন, আৰু কি হ'ল বহুত দেৰি কাৰণে বহিব লাগিব, সেইটো কাৰণে ভাবিলোঁ নাই অজু কৰিয়ে লওঁ, নহ'লে আকৌ বাথৰুম চাথৰুম যাবলৈ থাকে ন। কুৰ্তা পাইজামা পিন্ধি যাবানে? চুৱেট চাৰ্টটো ঠিক আছে, মই উলিয়াই দিছোঁ, তুমি ধুই লোৱাগে। ঠাণ্ডাৰ অৱস্থা বেয়া এখেতৰ। জেকেটটো পিন্ধি যোৱা নাই, এটা ঠাণ্ডা লগা নাই না, ৰাস্তাত ঠাণ্ডা হ'ব ন, বহুত বতাহ। গোটাম কেইটা কি হ'ল? গোটাম কেইটা লগোৱাই নাই, ষ্টাৰ্টিং হতাই। গোটা তলটো লেতেৰা হৈছে। সেইটো যে ষ্টেমাক লেতেৰা হ'ল যে, সেইটো কাৰণে সেইটোকে দিছোঁ মই, এতিয়া বোকাৰ আছে পিন্ধি যাব। কেলে নাই কৰি আছা? চবকে ৰমজান মুবাৰক ক'বা, আহা মোৰ ব্লগত। কিবা থাকিলে কিবা এটা কয় ন, কি বুলি কয়? ৰমজান মুবাৰক নহয়, কিবা এটা যোজনা আছিলে, ৰমজান মুবাৰক কৈছে, দেখিছা টুপি কুৰ্তা পাইজামা পিন্ধাই দিছে। পিন্ধাই দিছে মানে কি, ৰমজান পিন্ধাই দিছে আকৌ, ৰ'বা মই আৰু নোখোৱাকৈ দিছোঁ। নগানো ক'ত ফটককৈ ইমান সহজতে এইযোৰ পিন্ধো ন মই, তই পিন্ধাই দিছোঁ, মই এইটোৱে কৈছোঁ। লগা তই চাওঁ সমানে সমানে মুখখন কি ওচৰলৈ আছ, কেলে ওচৰলৈ যাম গোটেই মই, কি মোৰ বহুত চাবৰ মই। কি হৈছে, আজিৰ পৰা ৰমজান ষ্টাৰ্ট, আজি ফাৰ্ষ্ট তাৰাবি, আজি ফাৰ্ষ্ট তাৰাবি, সকলো যাব দেই, প্ৰথম দিনা যাব আৰু সেইটো তুমি মানে প্ৰথম দিনাখন যাব আৰু তাৰপিছত চাগে এৰা ধৰা হ'লেও হ'ব, নহ'ব বাকী ৰমজান মুবাৰক। বিশেষকৈ এইটো মাহত কোনো এৰা ধৰা নাই, দেখিছা তুমিও এৰা ধৰা নকৰা বুলি কৈ দিয়া এতিয়াই চবৰে। মইতো পূৰা ৰাখিম ইনশাল্লাহ ৰোজা, তাৰাবিটো মিছ হ'ব পাৰে, কেলে ইমান খেলি মেলি তুমি ষ্টাৰ্টিঙতে পূৰা ধৰিম এইবাৰ ৰোজা, তাৰাবি পূৰা যাওঁ এটা। চবকে কোৱা ৰমজান মুবাৰক, নমস্কাৰ, আজি ৰমজান মুবাৰক। এইটো কি আকৌ জাংগুৰি যোৱা, কি পিন্ধি যাবা? নহ'লে ৰাস্তাটো যিহে বেয়া, যি পোৱা আৰু। আসসালামু আলাইকুম। চ' এতিয়া হাজবেণ্ড গ'ল নামাজ পঢ়িবৰ কাৰণে ওলাই, আজান দিব, টাইম আছে অকণমান আৰু, মানে দোকানত থাকিব লাগিব যে, একেবাৰে ৰেডি হৈ গৈছে আৰু, এতিয়া দোকানত অলপ টাইম ৰখি তাৰপিছত নামাজ পঢ়িবলৈ যাব। আৰু মই এতিয়া নামাজ পঢ়ি লওঁ, কাৰণ মোৰ এতিয়া অন্য কাম নাই, মই একেবাৰে আজৰি হৈ আছোঁ, নামাজ পঢ়িবলৈ ৰখি আছোঁ। আজি যিহেতু প্ৰথম তাৰাবি, সেইটো কাৰণে আজি মানে সোনকালে পঢ়িয়ে দিওঁ, তাৰপিছত মই নেক্সট তাৰাবিবোৰ এনেকুৱা হয়, মই ইফতাৰ কৰি অলপ ৰেষ্ট লৈ তাৰপিছত পঢ়োঁ মানে, এতিয়া সেইটো কাৰণে আজি ভাগৰো নাই, ৰেষ্ট ল'বলগীয়াও নাই, সেইটো কাৰণে মই পঢ়ি লওঁ এতিয়া নামাজ, তাৰপিছত আপোনালোকক লগ পাম। আৰু মোক কমেণ্ট কৰিছে, নামটো মামণি আছিলে নেকি ছোৱালীজনীৰ, যে বা আপুনি কি কি কৰে ৰমজান মাহত সকলোবোৰ দেখাব। নিশ্চয় মই দেখাবলৈ চেষ্টা কৰিম। মই দেখাইছোঁ এইটো কাৰণে
যাতে মোক দেখি কোনোবা ইনস্পায়াৰ হওক, মই কাৰোবাক দেখি ইনস্পায়াৰ হ'ম। মই যদি কাৰোবাক দেখোঁ ন, মোৰ যেনিবা চাপ'জ এতিয়া এলাহ লাগি আছে, মই অজু কৰা নাই, টাইম হ'ল আজান দিলে, বাট মই অজু নাই কৰা, মই যেতিয়া আমাৰ আব্বাক দেখোঁ যে তেওঁ অজু কৰিছে, তেতিয়া মই লগালগ অজু কৰোঁ। মানে তেওঁ যেতিয়া কৰিছে মই কেলৈ নোৱাৰিম, তেওঁতো মোতকৈ ডাঙৰো হয়, তেওঁতো ভাগৰ দুখ আছে, সেনেকুৱা ধৰণৰ ইনস্পায়াৰ হৈ মই লগালগ অজু কৰি লওঁ, মানে এলাহটো নাইকিয়া হৈ যায়। সেইটো কাৰণে ময়ো দেখাওঁ, যাতে মোক দেখি আপোনালোক তেনেকৈ কোনোবা ইনস্পায়াৰ হওক। আৰু আপোনালোকে মাইণ্ড নকৰিব, কাৰণ হাজবেণ্ড অকণমান ৰেষ্ট লৈছিলে, ব্লেংকেট মেলি থোৱা আছে, এতিয়া নাযাব আৰু শুবলৈ হ'ব অলপ দেৰি পিছত, সেইটো কাৰণে থাকক আৰু। আলহামদুলিল্লাহ, মোৰ ফাৰ্ষ্ট তাৰাৱীহ মই আদায় কৰি ল'লোঁ। বিৰাট ভাল লাগিছে মনটো, ছেটিছফেকশ্যন, মানে এই ছেটিছফেকশ্যনটোৰ কাৰণে মই সদায় ৰৈ থাকোঁ আৰু বিচাৰোঁ যিটো কামেই কৰোঁ তাত যাতে ছেটিছফেকশ্যন থাকে মোৰ। চ' সেইটো কাৰণে ভাল লাগিছে ফাৰ্ষ্ট তাৰাৱীহ আদায় কৰি। আৰু এতিয়া 8:40 হ'ল, 8টাত মই বহিছিলোঁ নামাজ পঢ়িবলৈ, এতিয়া 8:40 হ'ল, 40 মিনিট লাগি গ'ল মোৰ। আয়ো কঁকালটো বিষাইছে। মই 4 ৰাকাত পঢ়ি অকণ উঠি এনেকৈ তচবিৰ কৰি লৈছোঁ, নহ'লে শকত যে অকণমান দিগদাৰ, উপায় নাই, শকত হৈ গ'লোঁ, নিক্ষীণাইছোঁ, নেমেলিছোঁ। ভাবিছোঁ এইবাৰ ৰমজানতে মই ডাইটটো অলপ মেইনটেইন কৰি দিম, তেতিয়া অলপ ৱেইট লছ হ'লেও হ'ব আৰু। চাওঁ, বাকী এতিয়া মুখখনৰ কথা আৰু, টেষ্টটো ৰখাব পাৰিলেতো ভালেই কথা বাৰু। ডাইট মেইনটেইন কৰাত মই একেবাৰে বেয়া, মানে ট্ৰাই কৰোঁ কি হয়। ঠিক আছে বাৰু, এতিয়া অকণমান থাকোঁ আৰু এনেই, আকৌ লগ পাম। এতিয়া অকণমান কঁকালটো বিষাইছে, কঁকালটো পোনাই লওঁ দেই। চ' এতিয়া মই বনাব লৈছোঁ তৰকাৰী। লোকেল চিকেন আনিছিলে হাজবেণ্ডে, সেয়াকে বনাব লৈছোঁ। দি দিছোঁ লং, দালচেনি আৰু ইলাইচি, আৰু লগতে দি দিছোঁ মই পিঁয়াজটো সৰু সৰু কৰি লৈছোঁ চপাৰত। তাৰপিছত পিঁয়াজখিনি এতিয়া অকণমান ভুনি ল'ম, যেতিয়ালৈকে পিঁয়াজখিনি ৰঙা হৈ নাযায়। চ' এতিয়া মই বনাই আছোঁ চেহৰি মানে এতিয়া অকণমান খাই ল'ম ভাত এগৰা, আৰু ৰাতিৰ কাৰণে মই বনাই দিছোঁ একেবাৰে, কাৰণ ভাতটো ৰাতি বনাম, এতিয়া তৰকাৰীটো বনাই দিছোঁ, ইমান ৰাতি উঠি বনাবলৈ মন নাযাব যিহেতু। এতিয়াও পিছে বহুত লেট হৈ গ'ল, 10:30 হৈছে বনাইছোঁ এতিয়া। আৰু এইফালে এখেতক ৰখাই থৈছোঁ, মোৰ অকলে মানে ভাল নালাগে বনাবৰ কাৰণে। ভাগৰি জুগৰি বহি আছে আৰু, হ'লেই আৰু যাম আৰু গৰা খাই। ৰেচিপিটোকে দিছোঁ, আপোনালোকে চাব, তাৰপিছত আৰু ব্লগটো শেষ কৰি দিম। আকৌ নেক্সট ব্লগ একেবাৰে চেহেৰিটো ইফতাৰ কাইলৈ কৰিম ষ্টাৰ্ট, ঠিক আছে। মাজে মাজে পিঁয়াজখিনি এনেদৰে লৰাই থাকিম, নহ'লে এজেগাত থাকিলে পিঁয়াজখিনি জ্বলি যোৱাৰ চান্স থাকে। আৰু এয়া অলপ ৰঙা হ'ল দেখিছেনে। এতিয়া মই দি দিছোঁ আদা নহৰু পেষ্ট দি আকৌ অকণমান লৰাই লৈছোঁ। যেতিয়া কেঁচা গোন্ধটো যাব, তেতিয়া বাকী বস্তুবোৰ ইয়াতে দি দিম। নিমখ দিলোঁ অকণমান, তাৰপিছত দিলোঁ অকণমান হালধি গুড়া, আৰু লগতে এতিয়া মই দি দিম অকণমান পানী, কিয়নো নহ'লে তলত লাগি ধৰিছে মছলাবোৰ, সেইটো কাৰণে। আৰু পানী দিয়াৰ পিছত দি দিলোঁ মই জালুকৰ গুড়া অকণমান, আৰু এতিয়া দিলোঁ মিট মছলা, আৰু এতিয়া দিছোঁ মই কাশ্মীৰী, আৰু তাৰপিছত আকৌ লৰাই দিছোঁ এনেদৰে। আৰু এতিয়া মই ইয়াতে চিকেন দি দিম, আৰু আলু দিম, বাট এতিয়া নিদিওঁ। আলুৱে চিকেনে একেলগে দি দিলে কি হয়, লোকেল চিকেন সিজিবলৈ অকণমান টাইম লাগে, আলু পটককৈ সিজে, সেইটো কাৰণে আলুবোৰ বেছি গুৰি হৈ যায় যে, সেইটো কাৰণে আলু নাই দিয়া। এনেকেই মই এইখিনি অলপ ভুনি ল'ম। কাশ্মীৰী অকণমান কম দেখিলোঁ, সেইটো কাৰণে আৰু অকণমান দি দিলোঁ, দি এইখিনি ভালদৰে ভুনিলোঁ বহুত টাইম। তাৰপিছত যেতিয়া তাৰ পানীটো শুকাই গ'ল চিকেনৰ, দি দিলোঁ আলু দিয়াৰ পিছতো মই বহুত টাইম ভুনিছোঁ, মানে 10 মিনিটমান ভুনিছোঁ নেকি। এতিয়া এইখিনি হৈ গ'ল, আৰু ভুনিবলগীয়া নাই। মানে যিমান বস্তুবোৰ আমি মজাই বা ভুনি বনাওঁ, তেতিয়া খাবলৈ সোৱাদ হয়। আৰু এইটো ষ্টেজত মই দি দিম পানী মই একেবাৰে দি দিম, মানে কমকৈ দিলে সোৱাদ হয় খাবলৈ, কিন্তু মোৰ এতিয়া ৰখি থাকিবলৈ মন যোৱা নাই, মই মানে পানী দি আৰু যাম অকণমান ৰেষ্ট কৰিমগৈ। এয়া দি দিলোঁ পানী মই একেবাৰে 10 মিনিটৰ পিছতহে আৰু চামহি কি হৈছে কি নাই হোৱা। এতিয়া গেছটো মিডিয়ামত থৈ যামগৈ। আৰু এইফালে আহি মই ৰেষ্ট কৰি আছোঁ, হাজবেণ্ডে মোক মূৰটো মোহাৰি দি আছে, মূৰটো বিষাইছে বুলি কৈছোঁ, তাৰমানে মোক মূৰটো মোহাৰি দি আছে, আৰু মই কৰি আছোঁ ৰেষ্ট। আৰু তৰকাৰী আমাৰ চাগে হ'বলৈ হ'ল আৰু। এতিয়া বাজিছে 12টা বাজিবলৈ 20 মিনিট আছে। আমি চেহৰি খাই দিওঁ। নহয়, তাৰমানে আমি এতিয়া ভাত নাখালে গেছে ধৰিব ন, সেইটো কাৰণে ভাত এগৰা খাই লওঁ আৰু একেলগে লৈ লৈছোঁ। তাৰপিছত আৰু ৰাতি লগ পাওঁ আপোনালোকক। এতিয়া আমি ভাতকেইটা খাই শুই দিম, আৰু ব্লগটো শেষ কৰি দিছোঁ। প্ৰথম ৰোজা আৰু ইফতাৰী ব্লগ পাব আৰু নেক্সট ব্লগ।
এইটো ব্লগ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ঠিক আছে আজিলৈ বাই বাই টেক কেয়াৰ লাভ ইউ অল বাই 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 বাই